হাই, আজি আহিছোঁ এটা নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি যিহেতু ফেঞ্চি ডে, হেপী ফেঞ্চি ডে সকলোলৈ। আৰু এতিয়া মই ব্ৰেকফাষ্ট কৰি আজৰি হ'লোঁ, তামোল এখন খাই লৈছোঁ। তাৰপৰা এতিয়া বৰশী বাম পুখুৰীত। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব, মই কি কি কৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ধুনীয়া ধুনীয়া কমেণ্ট কৰিব। আজি বহুত গৰমো পৰিছে, দেখুৱাই থাকিম বাৰু, চাই থাকক। এয়া আমি বেটাই মই বৰশী বাই আছোঁ। মাছ পাওঁ নে নাপাওঁ নাজানো বাৰু, আহিছোঁ আৰু বৰশী বাবলৈ। মাছ পাওঁ নে নাপাওঁ আপোনালোকক দেখুৱাই থাকিম, ভিডিঅ'টো চাই থাকিব। পানীও বেছি হৈ গৈছে, এই দুদিন বৰষুণো দিলে আৰু পানী বেছি হ'লে মাছবোৰ নাহে। তথাপি বাই চাইছোঁ। আজি মাছ বেপাৰীও নাহিলে, ৰোৱনীও লাগি আছে। তাকে বোলো পুখুৰীতে মাছ এটা ধৰোঁ বৰশী বাই, তাকে আহিছোঁ। এয়া এটা মাছ পাই গ'লোঁ, এইটো দেখিছেনে? এইটোৱে লাগিলে আজি আৰু মাছ নাপালোঁ। এইটো মই টানিব পৰা নাই, গধুৰো অলপ। আৰু বৰশী ছিঙি দিলে, বৰশী ছিঙি পৰি গ'ল। বৰশী মই টানিব পৰা নাই। তাৰপৰা বৰশী ছিঙি তললৈ পৰি বৰশী ছিঙি পৰি গৈছে। মই ধৰিলোঁ আৰু এই মাছটোৱে মই আজি মাছৰ জোল বনাম। কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই থাকিম। ভাবিছোঁ কোমোৰাই দি বনাম, তাকে চাই থাকিব ভিডিঅ'টো। এয়া কোমোৰাখিনি আজি মই এনেদৰে পিহি লওঁ। এনেদৰে পিহি ল'লোঁ। আজি কোমোৰাৰ লগত মাছৰ জোল, টেঙা জোল বনাম। এনেকৈ পিহি ল'ম। পিহি লৈ মই এইখিনি অলপ কুকাৰত বইল কৰি ল'ম, অলপ নিমখ দি, এটা হুইচেল দি। তাৰপৰা মাছখিনি মই ভাজি ল'ম এখন কেৰাহীত। এয়া মাছখিনি মই ভাজি ল'ম। মাছ ভজাটো মই আপোনালোকক নেদেখুৱাওঁ, সকলোৱে জানেই যিহেতু। মাছখিনি ভজা হৈ লোৱাৰ পিছত এখন কেৰাহী, আকৌ সেই তেলখিনিতে মই পাঁচফোৰণ কেইটামান, হালধি দি মই কোমোৰা এইখিনি দি দিলোঁ কুকাৰত বইল কৰা। তাৰপৰা এয়া ভালদৰে উতল আহিবলৈ দিয়াত মই মাছখিনি দি দিম। এতিয়া মাছখিনি মই দি দিলোঁ আৰু মাছখিনি দিয়াৰ পিছত মই ৰসকণ দিম আৰু আন্তাজ মতে আপোনালোকে নিমখটো দিব। মই নেমুৰ ৰস উলিয়াই থৈছিলোঁ, যিহেতু নেমু দিম, এয়া নেমুৰ ৰসটো দিম। এয়া দি দিছোঁ নেমুৰ ৰস। আৰু এয়াই মাছৰ জোল হৈ গ'ল। এতিয়া মোৰ ভাত, ভেন্দি ভাজি, লেচেৰা মাহ ভাজি, মাছ, মাছৰ জোল, দালি, এয়াই আজি আমি ভাত খাম। দুপৰীয়া ভাত পানী খাই অলপ ৰেষ্ট ল'লোঁ। ৰেষ্ট লোৱাৰ পিছত এতিয়া আবেলি পৰিৱেশ এইটো। আবেলি আমি আগফালে বহি আছোঁ আৰু বেটাহঁতে খেলি আছে, আপোনালোককো দেখুৱাইছোঁ। এয়া বেটাহঁতে খেলি আছে। আমাৰ এয়া আগফালৰ পৰিৱেশ আবেলি, আৰু আপোনালোককো অলপ দেখুৱাই দিলোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ, আৰু বেছি দীঘলীয়া নকৰোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে শেষত জনাবলৈ নাপাহৰিব। আৰু যদি ভাল পায় লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে সামৰিছোঁ। বাই।